বন্ধু বান্ধৱীসকল সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। D.EL.EDৰ পেট এক্সাম নিচেই সীমিত, গতিকে আপোনালোকৰ সুবিধাৰ্থে মই জেনেৰেল নলেজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সকলোৱে শেষলৈকে চাব, ই আপোনাক যথেষ্ট সহায় কৰিব। আৰু লগতে আপুনি যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে তলত ডেছক্ৰিপশ্যনত মোৰ ভাগৰ হোৱাটছএপৰ গ্ৰুপৰ আৰু ইনষ্টাগ্ৰাম আৰু লগতে ফেচবুকৰ লিংক দিয়া আছে। আপোনালোকে তাত গৈ মোক ফ'ল' কৰিব পাৰে আৰু মেছেজ কৰিব পাৰে। গতিকে পলমকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো বলক, প্ৰথম প্ৰশ্ন, কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল? কাৰ দিনত আহিছিল? এওঁ হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আপোনালোকে এইবোৰ কুৱেশ্যনবোৰ দেখাৰ লগে লগে কিমান কুৱেশ্যন পাৰিছে কমেণ্ট ছেকশ্যনত জনাই যাবচোন, কিমানটা উত্তৰ শুদ্ধ হৈছে আপোনালোকৰ। নেক্সট কুৱেশ্যন, মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? কিমান চনত কৰিছিলে? 1206 চনত। নেক্সট কুৱেশ্যন, মাদ্ৰাজাত প্ৰথম অসমীয়া ৰাজ্যপাল আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিলে? তেওঁ হৈছে উত্তৰ বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম উচ্চ ন্যায়ালয় ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হৈছে হলিৰাম ডেকা। নেক্সট কুৱেশ্যন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? শুদ্ধ উত্তৰ হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? শুদ্ধ উত্তৰ হৈছে মেভিছ দান। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? উত্তৰটো হৈছে মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুগন্ধি পখিলা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? ৰবিনচন 1839 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, অসমৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? শুদ্ধ উত্তৰটো হৈছে ছাৰ ছৈয়দ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চনেট কবি কোন আছিল? উত্তৰ হৈছে হেমচন্দ্ৰ গোস্বামী। নেক্সট, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? হেমসৰস্তীৰ প্ৰহ্লাদ চৰিত্ৰ। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ হৈছে জোনাকী কাকতৰ ওলাৰ পৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? বাইবেল 1813 চনত। নেক্সট, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। নেক্সট, ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি? নৱমল্লিকা। আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? আনন্দৰাম ঢেকিয়াল ফুকন আছিল অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি? সোণপাহি। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকত উৰুলি। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত নৱযুগ। গতিকে আজিলৈ ইমানেই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমি দিয়া সকলো ধৰণৰ নতুন নতুন ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে। ধন্যবাদ।